নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম নোভেল কৰোনা ভাইৰাছৰ ওপৰত, যিটো ভাইৰাছ কিছুদিন পূৰ্বে চীনৰ ইউহান চহৰত আৱিষ্কাৰ হৈছিল। ইউহান চহৰখন চীনৰ দক্ষিণ পূব অংশত আৰু চাংহাইৰ কিছু কাষতে অৱস্থিত, আৰু এই ভাইৰাছ বৰ্তমান প্ৰায় সমগ্ৰ চীনতে বিয়পি পৰিছে। এই ভাইৰাছ অন্য দেশসমূহলৈ বিয়পিবলৈ লোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়াৰ নিচিনা দেশে চীনৰ লগত বিমান সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰিছে। বৰ্তমান সময়ত পোৱা তথ্যমতে চীনত প্ৰায় 722 জন লোক এই ভাইৰাছৰ দ্বাৰা মৃত্যু হৈছে আৰু প্ৰায় 34,000 জন লোক আক্ৰান্ত হৈছে। ভাৰতবৰ্ষতো কেৰালাৰ 2 জন ব্যক্তিৰ দেহত এই ভাইৰাছ পোৱা গৈছে। মেপত ৰঙা ৰঙেৰে চিহ্নিত কৰা দেশসমূহত বৰ্তমান কৰোনা ভাইৰাছ বিয়পি পৰিছে। এতিয়া এই ভাইৰাছবিধৰ নাম নোভেল কৰোনা ভাইৰাছ কিয় দিয়া হ'ল? ইয়াৰ কাৰণটো হৈছে, আমি যদি ইলেক্ট্ৰন মাইক্ৰস্কোপৰ সহায়ত ইয়াক পৰ্যবেক্ষণ কৰোঁ, তেনেহ'লে আমি দেখিম যে ইয়াৰ আকাৰটো ৰজাৰ মুকুটৰ দৰে। ৰজাৰ মুকুটটো ইংৰাজীত কোৱা হয় ক্ৰাউন। এই ক্ৰাউন শব্দৰ পৰাই কৰোনা শব্দৰ উৎপত্তি হৈছে। এতিয়া এই ভাইৰাছবিধ যে চীনতেই প্ৰথমে পোৱা গ'ল, ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এনেদৰে ব্যক্ত কৰিছে যে এছিয়া মহাদেশৰ দক্ষিণ পূব অংশৰ জনসংখ্যা তীব্ৰ হাৰত বৃদ্ধি পাইছে, আৰু তাৰ বাবে মানুহ আৰু অৰণ্য জীৱ-জন্তুৰ মাজৰ সম্পৰ্ক ওচৰ চাপি আহিছে। ফলত এই ভাইৰাছসমূহে মানুহক সহজে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। তদুপৰি ইউহান চহৰখনত বনৰীয়া জীৱ-জন্তু ভক্ষণ কৰা এক দুঃসাহসিক কাৰ্যকলাপে এই ভাইৰাছ বিয়পাত আৰু অৰিহণা যোগাইছে। আচলতে এই ভাইৰাছসমূহৰ পৰা হোৱা ৰোগক জুনোটিক ডিজিজ বোলা হয়, অৰ্থাৎ জীৱ-জন্তুৰ পৰা মানুহৰ দেহলৈ বিয়পা ৰোগ। আচলতে কৰোনা ভাইৰাছৰ এটা পৰিয়ালৰ নামহে। এই পৰিয়ালটোৰ অন্তৰ্গত প্ৰথমটো ভাইৰাছ 1960 চনতে আৱিষ্কাৰ হৈছিল। কৰোনা ভাইৰাছৰ এই পৰিয়ালটোত 7 প্ৰকাৰৰ ভাইৰাছ পোৱা যায়। উদাহৰণস্বৰূপে ছিভিয়াৰ একিউট ৰেস্পিৰেটৰী চিণ্ড্ৰম ভাইৰাছ, হিউমেন কৰোনা ভাইৰাছ, মিডল ইষ্ট ৰেস্পিৰেটৰী চিণ্ড্ৰম ভাইৰাছ ইত্যাদি। আৰু ইয়াৰে এটা হৈছে বৰ্তমান সময়ত মহামাৰীৰ সৃষ্টি কৰা নোভেল কৰোনা ভাইৰাছ। এই ভাইৰাছবিধৰ এনে এক পৰিৱৰ্তন কৰিব পৰা শক্তি আছে যে কোনো ঔষধ যদি ইয়াৰ ওপৰত প্ৰয়োগ কৰা হয়, তেনেহ'লে ই নিজকে সলনি কৰি ঔষধবিধৰ কাম নাইকিয়া কৰি দিব পাৰে। সেয়েহে এই ভাইৰাছবিধৰ পৰা ৰক্ষা কৰিব পৰা ঔষধ উদ্ভাৱন কৰাত এক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। কৰোনা ভাইৰাছৰ অন্তৰ্গত এবিধ ভাইৰাছ চীনত 2002-03 চনমানতো মহামাৰীৰ সৃষ্টি কৰিছিল, আৰু প্ৰায় 800 মান লোকৰ এই ভাইৰাছৰ দ্বাৰা মৃত্যু হৈছিল। কিন্তু চীনত চৰকাৰে এনেবোৰ বাতৰি প্ৰকাশ কৰাত নিউজ চেনেলসমূহক বাধা প্ৰদান কৰে বাবে এইসমূহ বাতৰি বাহিৰৰ জগতে সহজে উমান নাপায়। এই ভাইৰাছৰ নোভেল কৰোনা ভাইৰাছে আক্ৰমণ কৰা ৰোগীসমূহৰ লক্ষণ এনেধৰণৰ, যেনে দুৰ্বল লগা, উশাহ চুটি হোৱা যেন লগা, নিউমোনিয়া, শুকান কাহ, লিভাৰ অক্ষম হোৱা আদি। বন্ধুসকল, এয়াই আছিল নোভেল কৰোনা ভাইৰাছৰ ওপৰত মই জনা তথ্য। অধিক তথ্যৰ বাবে আপোনালোকে গুগল অথবা অন্য বাতৰি কাকত ব্যৱহাৰ কৰিব পাৰে। ধন্যবাদ।